অসমাপ্ত। মেজৰ মানচিত্ৰখন সলাব পাৰিবা পেঞ্চিল আৰু ইৰেজাৰৰ কাৰচাজিৰে। বুকুৰ ভিতৰত সোমাই থকাখন কেনেকৈ সলাবা? ঋতুৱে ঋতুৱে পোচাক সলাই পথাৰে, প্ৰহৰে প্ৰহৰে বৰণ সলাই আকাশে, উশাহে উশাহে সলনি হয় ইচ্ছা অগ্ৰাধিকাৰ। যি দুৰ্বাৰ আকাংক্ষাই ক্ৰমান্বয়ে চপাই আনিছে মানুহক মানুহৰ কাষলৈ, সেই আকাংক্ষাক কিহেৰে ভেটিবা? তিমিৰ তৃষ্ণা। আক্ৰান্ত আপোন মানুহবোৰ অন্তঃসলীলা আদিম নদীৰ সন্ধানত। গজি উঠা ধাৰাল নখেৰে আকোহিছে সুবৰ্ণ মাতৃগৰ্ভ অভিশপ্ত তিমিৰ তৃষ্ণাত। আক্ৰান্ত আপোন মানুহবোৰ অন্তঃসলীলা আদিম নদীৰ সন্ধানত। গজি উঠা ধাৰাল নখেৰে আকোহিছে সুবৰ্ণ মাতৃগৰ্ভ অভিশপ্ত তিমিৰ তৃষ্ণাত। গধূলি ৰাতিৰ পদূলি মুকলি হয়, ৰাতিৰ পদূলি মুকলি হয় এনেকৈয়ে। দৰৰ দৰে অশ্ৰুকণা তুমি নেকান্দিবা, দূৰণিৰ পৰা অতীত সদায়ে মোহনীয়া। দৰৰ দৰে অশ্ৰুকণা তুমি নেকান্দিবা, দূৰণিৰ পৰা অতি সদায়ে মোহনীয়া। সন্ধ্যা দ্বীপৰ নান পোহৰত, সন্ধ্যা দ্বীপৰ নান পোহৰত জিলিকে নীতি লিখা এনেকৈ। ৰাতিৰ পদূলি মুকলি হয়, ৰাতিৰ পদূলি